ফ্ৰেন্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ নিশ্চয় ভালে চাগে। আজি মই বিয়া হোৱাৰ বহুত দিনৰ পিছত ঠাইলৈ ফুৰিব যাব ওলাইছোঁ। বহুত ধুনীয়া ঠাইলৈ আপোনালোকক লৈ যাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এতিয়া বলক আপোনালোকক লৈ যাওঁ। আমি এতিয়া যাব ওলালোঁ। গাড়ীখন অলপমান মুচি দিছোঁ। আমি গৈ আছোঁ এতিয়া। আমি আহি পালোঁ ইয়াত। আমি আহি পালোঁ দেনগাঁও। এতিয়া দেনগাঁৱৰ পৰা বেছি দূৰ নাই। দেনগাঁও বজাৰ। আমি ইয়াত এতিয়া ৰখিছোঁ দোকানত। আমি চিপছ আৰু খোৱা বস্তু কেইটামান ল'লোঁ। এতিয়া যাব ওলালোঁ আমি। ফ্ৰেণ্ডছ, আমি ইয়াত অলপ জিৰণি লৈ লৈছোঁ আৰু স্কুলৰ ল'ৰা ছোৱালীবোৰ অহা যোৱা কৰি আছে। আমি এতিয়া বৰ্তাহঁতৰ গাঁৱত পালোহি আৰু ইয়াৰ পৰা খোজকাঢ়ি যাব লাগিব। ৰাস্তাটো এয়া কেঁচা ৰাস্তা। বৰ্তাকো লগ পালোঁ, এয়া পথাৰত আছে, গৰু ল'ব আহিছে। এয়া খোজকাঢ়ি গৈ আছোঁ আমি। চাৰিওপিনে পাহাৰে মাজেদি গৈ আছোঁ আমি ৰাস্তাটোত। কেঁচা ৰাস্তা, পাহাৰৰ চাৰিওপিনে ঘৰ আছে ইয়াত। আমি ইয়াতে ভণ্টিকো লগ পালোঁ। ভণ্টি সিহঁতে ইয়াত কাপোৰ চাবলৈ ৰৈ আছে। পাহাৰটোৱে আনাৰস। আনাৰসৰ বাহিৰেও কলগছ আছে, তামোল গছ আৰু নেমু। আমি বহুত ওপৰত আছোঁ, ওপৰৰ পৰা উঠাই আছোঁ। বহুত ভাগৰ লাগি গ'লগৈ ওপৰলৈ অহা। আকৌ এতিয়া গৈ আছোঁ আমি। গোটেই নেমু আৰু নেমুৰ পিছ চাইডে আনাৰস। ভণ্টি সিহঁতৰ তাত পাইছোঁ, সিহঁতৰ ঘৰ এইটো। তাৰপিছত আৰু ওপৰত গৈ আছোঁ বৰ্তাহঁতৰ তালৈ। বহুত ওপৰত যাব লাগিব, খোজকাঢ়ি গৈ থাকিব লাগিব এতিয়া। বহুত ভাগৰো লাগিছে। এয়া পাহাৰত কেনেকুৱা পানী খাই চাওঁ। এয়া অলপকৈ পৰি আছে পানী, সেইটোৱে জমাই এয়াকে খোৱা হয়, গা ধোৱাও হয় আৰু কাপোৰ কানি সকলো ধুই এয়া পানীৰ লগতে।
নিজৰা পানী এয়া বহুত কষ্টৰে চলিব লগা হয় ইয়াত ওপৰলৈ গৈ আছো এতিয়া পালোহি আমি এয়া পালোহি বৰ্তাহঁতৰ ঘৰ এয়া বৰমা এয়া আমাৰ বৰ্তাই এয়া আমি বৰমাহঁতৰ লগত বহি চাহ খাই আছো এয়া বৰমাহঁতৰ মাইনা ইহঁতক বহুত দিনৰ মূৰত আজি লগ পাইছোঁ আৰু বিয়া হোৱা বহুত বছৰ পিছত আজি আহিছোঁ ইয়ালৈ জাগাও বহুত ভাল লাগিছে চাই আৰু ভাল লাগিছে মানুহবোৰকো লগ পাই আৰু আপোনালোকক বহুত দেখুৱাম ইয়াত জাগা আৰু বহুত দেখুৱাবলৈ আছে ভিডিঅ'টো চাই থাকিব আপোনালোকে এয়া সব নেমু গছৰ বাৰী সব নেমু টেঙা এয়া আৰু এইবোৰ কমলা টেঙা বহুত কিছিমৰ গছো আছে ইয়াত আৰু আমি বহুত ওপৰত আহিলোঁ এয়া বহুত তলৰ পৰা ওপৰত আহি গ'লো আমি আৰু ওপৰলৈ যাম নেমু বাৰী এয়া লগতে এয়া কমলা গছ এয়া নেমু সৰু সৰু হৈ আছে এতিয়া এয়া পাহাৰৰ ওপৰৰ পৰা আপোনালোকক দেখুৱাই আছোঁ গাঁওবোৰ আমি বহুত ওপৰত আছোঁ পাহাৰৰ ওপৰত আমি অলপমান টাইম জিৰাই লৈছোঁ আৰু এতিয়া নামি যাব লাগিব আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব সঁচাই ইয়াত আহি বহুত ভাল লাগিছে আৰু আমি নেমু গছৰ তলত বহি আছোঁ চেহাত আৰু ইয়াত থাকিও ভাল লাগিছে জাগাবোৰ চাইও ভাল লাগিছে আৰু বহুত ধুনীয়া পৰিৱেশ ইয়াত আমি এতিয়া তললৈ নামি গৈ আছোঁ লাহে লাহে যা লাহে লাহে আমি এতিয়া যাব ওলালোঁ ঘৰলৈ এইমাত্ৰ বৰমাহঁতৰ ঘৰৰ পৰা ওলাই আহি আছোঁ বৰমাহঁতৰ ঘৰৰ পৰা আহি এতিয়া ভণ্টিহঁতৰ ঘৰত সোমাইছোঁ এইটো আমাৰ ভণ্টিহঁতৰ ঘৰৰ পৰা এতিয়া ওলালোঁ আমি এতিয়া ভণ্টিহঁতৰ বাৰীত বহুত ধুনীয়া ফুল ফুলি আছে জংঘলীয়া ফুল এইমাত্ৰ আহি পালোঁ ঘৰত আৰু ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব আৰু মোৰ নতুন এটা ভিডিঅ'ত লগ পাম আপোনালোকক থেংক ইউ